অসমবাসী ৰাইজ তো কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল খবৰ আৰু ভালে কুশলে থাক আৰু ভালে খবৰ হওক সকলোৰে সদায় যেন ভাল খবৰে হবে এটাকে আৰু মোৰ খবৰো ক'ব গ'লে ইমান এটা ভাল নহয় তো ভিডিঅ'টো কৈয়ে থাকোঁ আমাৰ বেমাৰ হৈয়ে থাকে চিকিৎসাটো কৰি আছোঁ কিন্তু ভালে নহয় অলপো ভালে নাপায় বেৰাবা চেৰাবা নাপায় হ'ল এখন আৰু ঘূৰিয়ে উঠা ডাঙা কৰিব লগা হৈছে হাগা মুটা কৰিব নিব লগা হৈছে কি ক'ব মানে চিন্তাতে মাথাই কাম নেদে কেইখন বা মই বিৰাট ভাঙি পৰোঁ মানে বিৰাট আপচেট হৈ যাওঁ ইমান বেমাৰ হৈ থাকে আমাৰ মাৰ বহুত চিন্তাত মনে মনে বিৰাট কান্দোঁ দুখ লাগে কি কৰিম উপায় নাই বেলেগৰ মাগিলা ইমান ফটফৰা কৰি ঘৰতে কাম বন কৰি ইমান বঢ়িয়াকৈ আছে আৰু মোৰ মা ইমানেই বেমাৰত ভুগিব লগা হৈছে আজি 15-16 বছৰ ধৰি এই বেমাৰতে ভুগি আছে মানে আগতেতো অলপ দুই একটা কাম কৰিব পাইছিল ভাল পাইছিল এখনতো একেবাৰে নাপোৱাই হ'ল তো আপোনালোকে অকণমান আশীৰ্বাদ কৰিবচোন যেন মোৰ মা ভাল পায় যেন সোনকালে ভাল হৈ আহে সুস্থ হৈ থাকে কাৰণ খালি ভগৱানে আশীৰ্বাদ কৰিলে নহয় কিবা কি নাযাওঁ ওলোৱা নাই ওলালে যা খালি ভগৱানে আশীৰ্বাদ কৰিলে নহয় মানুহৰকে এখনবাৰ মানুহে আশীৰ্বাদৰ দৰকাৰ হয় এখনবাৰ সহায় দৰকাৰ হয় তো আপোনালোকে আশীৰ্বাদ মৰম আশীৰ্বাদ কৰিবচোন যেন সোনকালে সুস্থ হয় আমাৰ মা যেন ভাল পায় সেই আশা কৰোঁ আপোনালোকৰ ওচৰত আৰু মোকো অলপ ছাপোৰ্ট কৰিব যেন চেনেলটো সোনকালে উন্নতি হয় আৰু তো বহুত আশা লৈ ভিডিঅ'টো বনাইছোঁ মানে ভিডিঅ' বনাইছোঁ ইউটিউবত কাৰণে নাই চাওঁ কাৰণ বেলেগে ছাপোৰ্ট কৰিলেহে পাম বেলেগে আশীৰ্বাদ কৰিলে আশীৰ্বাদ মৰম আশীৰ্বাদ ভিডিঅ' চাই ভাল পালে ছাপোৰ্ট কৰিলে তেতিয়াহে ভিডিঅ' আগবাঢ়িব পাৰিম আৰু চেষ্টা কৰিম ভাল ভিডিঅ' বনাবৰ কাৰণে আৰু ৰাইজে যদি ছাপোৰ্টে নকৰে অলপতো ভিডিঅ' বনাই একো লাভে নাই ভিডিঅ' যদি চাই ভাল নাপায় মানুহে যদি ছাবস্ক্ৰাইব নকৰে একো নকৰে ছাপোৰ্ট নকৰে তো সেয়া আৰু মোৰ ভাতিজিটা টিউশ্যনত যাব টাইম হৈছে মানে সেয়ে তাক মাতি আছিল চাইকেল এটা লাগে বোলে চাইকেল এটা লৈ যাব দেৰি হৈছে বলকচোন আপোনালোকৰ একটা মই বস্তু দেখাওঁ তো এয়া চাহৰ ওপৰত শুকা দিছোঁ এয়া চাহ গোলমৰিচ হয় এইখিনি কিনি অনা নহয় দে আমাৰ ঘৰেৰে হয় এইখিনি এয়া বঢ়িয়া কালাৰ হ'ব লাগছে এখনহে শুকা দিছোঁ আৰু এইখিনি মানে ডাইৰেক্ট কাঢ়ি কেনে শুকা দিলে নহয় এইখিনি হেৰি কৰিব লাগে আগতে কাঢ়িয়া গৰম পানীত অলপমান সিজিব দিব লাগে অলপমান মুগা মুগা টাইপৰ হ'লে সিজিয়া পিছত নামাই কেনে শুকা দিব লাগে শুকোৱাৰ পাছত আৰু আধা শুকনা হোৱাৰ পাছত মিঠাতেল সানিব লাগে মিঠাতেল সানি আৰু শুকা দিব লাগে এয়া মই মিঠাতেল সানি সেনা শুকা দিছোঁ এয়া অলপ জেকটা হৈ আছে এইগিলা তেলগিলা লাগিছে তালাখনত তো আমাৰ ঘৰতে তো ৰাস্তা দেখাই দিওঁ এখন বেলেগ যাব লাগছে তো চাপে থবা টাইম হৈছে চাপে থওঁ ঘৰত নিয়া থওঁ আৰু গাছটা হৈছে এতিয়া পাণ গাছ নিচিনা দেখা পায় পাণ নিচিনা দেখা পায় পাতগিলা চাহ গোলমৰিচ গাছ এতিয়া আমাৰ একে ওপৰত লাগি গৈছে একে ওপৰখিনিতো মই কাঢ়িব নাপাওঁ বাবাই কাঢ়ছে গাছত উঠি আৰু এই নামাৰখিনি এইখিনি লাগুন মই লাঠি দিয়ে কাঢ়িছোঁ তো আপোনালোকৰ ঘৰত আছে না নাই গোলমৰিচ গাছ কমেণ্টত ক'বচোন যদিহে নাই আমাৰ ঘৰৰ পৰা লৈ যাবি এয়া ৰুজি আছে এয়া এইগিলা দিগিলা ৰুজি এনেকা শিপা নিচিনা থাকাগিলা কাটি নি ৰুই দিলে যিকোনো গাছত গুড়িত ৰুই দিব পানী দিব তো বঢ়িয়াকৈ উঠিব পিছত ফুলিলে চাব পাবি খাব পাবি আমাৰ বেছি বৰ হোৱা নাই অলপ আধা কেজি অলপমান বেছি হ'ব পাৰে কিন্তু 1 কেজি নহ'ব নেকি 1 কেজি নহ'ব পাৰে তো ঘৰতে আমি গোলমৰিচ চাহ খাবলৈ ভাল আৰু কিবা মাংস চব্জি বনালে তো গোলমৰিচ দিলে বেছি ভাল লাগে তো জানাই আৰু একটা কথা মোক কোনোবাই কমেণ্টত সুধি আছিল মোক তুমি চাহপাত ফেক্টৰীত কাম কৰিব যাৱা কিমান টকা পাৱা মানে কিমান হাজিৰা দিয়ে দিনত কিমান পইচা পায় মই 4 বছৰে কমপ্লিট হ'ল কাম কৰা 2019 চনতে সোমাইছিলোঁ কামত
ভাবিলোঁ কমেণ্টৰ ৰিপ্লাই নিদি ভিডিঅ' এটাৰ জৰিয়তে ভিডিঅ'তে বনাই কওঁ, তো নাজানা মানুহখিনিও জানিব, যোনে যোনে মোৰ ভিডিঅ' পায়। সেয়ে ক'লোঁ কমেণ্টৰ ৰিপ্লাই নিদি ক'ম বুলি ভাবিলোঁ। কিবা মই এদিনত 232 টাকা হাজিৰা পাওঁ। 15 দিন কমপ্লিট কাম কৰিলে 3080 টাকা হয়। এই কিবাহে পাওঁ দে, 3480 টাকা হয় 15 দিনত কমপ্লিট কাম কৰিব পাৰিলে। আৰু যদি কোনোবা দিন এবচেণ্ট কৰি দিওঁ নাযাওঁ, তো বেছি পইচা নাপাঙে। তো এয়াই আৰু কাম কৰিলে পইচা পাওঁ, নকৰিলে নাপাওঁ এনেকুৱা। কৈ দিলোঁ, জানিব পাৰিলে আপোনালোকে। এনেকুৱা এপ্ৰিল মাহৰ আগৰ পৰাই আৰম্ভ হয়, লাহে লাহে অলপ অলপ পাত ওলাব ধৰে, তো কাটিব ধৰে, মেচিনত মাৰিব ধৰে পাতগিলা। এখনতো বন্ধ হৈ আছে, এখন মই কাম বন্ধ কৰিছোঁ, এখন নাযাওঁ। তো চিজনত যাম বুলি ভাবিছোঁ, কি হয় চাং যাব পাৰ না নাই। আৰু মোৰ ঘৰতো বেমাৰ, ইমান বেমাৰ হৈ আছে, যাব পাম তাকে চিন্তা কৰি আছোঁ। তো নিজে কামা বাতি নকৰিলে তো পইচা পাতিৰ মুখ দেখা নাপায়, নিজে কাপোৰ কানি লোৱা নহয়, এনেকুৱাই আৰু কি কৰোঁ চাং ৰ। তো পাওনা নাই, আপোনালোকে অলপ আশীৰ্বাদ কৰিব যেন মোৰ মা সোনকালে সুস্থ হৈ ভাল পায়, বেমাৰখিনি ভাল হয়। আপোনালোকক আৰু একটা বস্তু দেখাম চ, এয়া দেখা পাইছে, এয়া ৰঙা ৰঙা এয়া ফুল হ'ব লাগছে। তো আপোনালোকে চিনি পায় না নাপায়, এতিয়া আমাৰ ঘৰত আছে। এয়া আৰু এইফালে আছে গাছ। এইটা হৈছে আমাৰ মন্দিৰ ঘৰ, গোসাঁই মন্দিৰ। এয়া কৰা দিব লাগছে, ভালকৈ ফুলা নাই এখন। কেইদিনমান পিছত আৰু বঢ়িয়া কৰি ফুলিব। এনেকুৱা হয় ইয়াৰ গাছবিলাক, আমি বাহে কাটিতা বুলি কওঁ, আপোনালোকে কিবা কয় তিতা লাগে। কাটি কেনে শুকাব লাগব, শুকাই সেনা ফুলগিলা সৰাব লাগে। আগত ফুলগিলা সৰাব লাগে, সৰাই সেনা শুকাই দিব লাগে। শুকোৱাৰ পিছত এনেকৈ শুকান মাছ দি খাৰ বনাই খালে বিৰাট ভাল লাগে, মানে খাৰ দি। আৰু এনে জোল কৰিও খোৱা যায়, খাৰ দি কেনে। মা আৰু বাবা আমি সৰু থাকোঁতে বোলে আনি কেনে কৰিব পাৰে, ৰুই দিছিলতে। এখনো আছে গাছটা হৈছে এয়া। আৰু এয়া আমাৰ গাছত কল লাগি আছে, এয়া চাহা কল কয় এতিয়া। আমি চাহা কল কওঁ, আপোনালোকে বা কি কল কয় নাজানো। এয়া কলি আছে। আৰু এইটা একটা ওলাইছে। আৰু এটা হৈছে চাম্পা কল, চেনি চাম্পা কল কওঁ আমি, আপোনালোকে কি কল কয় নাজানো বাৰু। চেনি চাম্পা কল এয়া ওলাব লাগছে, ডাঙৰ হোৱা নাই বেছি, ছোট আছে। তো ফ্ৰেণ্ডছ, তো আমাৰ ঘৰত দেখাবলগীয়া আজি এইখিনিয়ে মই দেখাম বুলি ভাবিছিলোঁ, ক'ম বুলি ভাবিছিলোঁ আপোনালোকৰ আগত। চাই কেনেকুৱা পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু ছাবস্ক্ৰাইবটো যদিহে কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব। ছাবস্ক্ৰাইবটো কৰিলে বেছি ভাল হয় মোৰ কাৰণেও, আৰু ভিডিঅ' নটিফিকেশ্যন সোনকালে পাব যদি ছাবস্ক্ৰাইবটো কৰে। আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰোঁ। যদি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আইডেণ্টি কৰি দিয়ক, আৰু মোৰ মোৰ চেনেলটা সোনকালে আইডেণ্টি কৰি দিয়ক। আৰু কিবা ক'বা খোজোঁতে কিবাহে ওলাই, মানে খাৰ দিব না ওলাই, কিবা কোৱা নিচিনা। আমিতো খাৰ চব্জি খাঙেই, আমাৰ গাঁৱত বহুতে চলে আমাৰ খাৰ চব্জি। আমিতো খাৰ চব্জি খায়ে থাকোঁ। আৰু তামোল চামোল লাগি আছে আৰু এয়া আমাৰ গাঁৱত ওচৰত।